দুধনৈত জঘন্য ঘটনা ধাবালৈ নি সুৰাপান কৰোৱা 3 নাবালিকাক বলাৎকাৰ জালত 3 অভিযুক্ত গোৱালপাৰা জিলাৰ দুধনৈত জঘন্য ঘটনা 3 নাবালিকাক উপৰ্যপুৰি ধৰ্ষণ কৰিলে 3 পাখণ্ডই এতিয়া ৰঙাঘৰৰ আলহী আটাইকেইটা অভিযুক্ত 22 অক্টোবৰত সংঘটিত হৈছিল এই ঘৃণনীয় ঘটনা দুধনৈৰ অসম মেঘালয় সীমান্তৰ এটা অঞ্চলৰ দুখন গাঁৱৰ 3 নাবালিকাক ফুচলাই নি 3 যুৱকে দুখন বাইকত সন্ধিয়া দুধনৈলৈ লৈ আহে তাৰ পিছত ধাবাত খানা খোৱাৰ চলেৰে সুৰাপান কৰাই 3 নাবালিকাক তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰত নি 3 পাখণ্ডই 3 নাবালিকাক উপৰ্যপুৰি ধৰ্ষণ কৰে তাৰ পিছত 23 অক্টোবৰৰ পুৱা 3 গৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ যায় ধৰ্ষণকাৰীকেইটাই অৱশেষত 3 গৰাকী নাবালিকাই নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয় তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত 24 অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী 3টাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় তিনিওকে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰে দুধনৈ থানাৰ এছআই অনিল কাকতিৰ নেতৃত্বত এই অভিযান চলিছিল ভুক্তভোগী 3 নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে আনহাতে এই পাশবিক কাণ্ডৰ কথা দুধনৈ থানাত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি হৈ পৰিছে সকলোৱে বিচাৰিছে নাবালিকাক বলাৎকাৰ কৰা নৰপিকাচ 3টাক আইনে উচিত শাস্তি প্ৰদান কৰক যাতে আগলৈ আৰু এনে কাৰ্য কৰাটো দূৰৰে কথা কোনো নিকৃষ্ট মানসিকতাৰ মানুহে যাতে ভাবিবলৈও সাহস নকৰে নিউজ ডেস্ক Assam Expensive